নমস্কাৰ বন্ধুসকল, মই আজি পুনৰ আহি উপস্থিত হৈছিলোঁ আমাৰ অসমৰ প্ৰথমবাৰৰ কাৰণে আমাৰ চাহ বাগিচা অঞ্চলত আয়োজন কৰা ৰাস মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানটো আছিলে। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে কলা কুশলীসকল পাঠ লৈছিলে তেখেতসকলৰ আজি আমাৰ এই কমিটিৰ তৰফৰ পৰা সম্পূৰ্ণ পত্ৰ বিতৰণ কৰা হৈছে। তো প্ৰথমবাৰৰ কাৰণে ব্যক্তিগত অনুষ্ঠান বুলি এইকাৰণে কৈছোঁ, ৰাসত আচলতে ৰাস মহোৎসৱত যিসকলে অংশগ্ৰহণ কৰে বা পাঠ লয় তেখেতসকলক সম্পূৰ্ণ পত্ৰ বিতৰণ নকৰে, কিন্তু অসমৰ প্ৰথমবাৰৰ কাৰণে আমি ৰাস মহোৎসৱ আয়োজন কৰা দেখিলোঁ আমাৰ চাহ বাগিচা অঞ্চলত। আৰু আমাৰ ডিপলিং চাহ বাগিচা অন্তৰ্গত দুৱৰীবাম প্ৰাথমিক বিদ্যালয় অনুষ্ঠিত হৈছিলে। আৰু এই আজি অনুষ্ঠানটো তেখেতসকলে আমাৰ উদযাপন সমিতিয়ে আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক আনি পিনে যে তেখেতসকলে খুবখনকৈ প্ৰশংসা পত্ৰ বিতৰণ কৰিছে। এইটো খুব ভাল এটা পদক্ষেপ তেখেতসকলে লৈছে। আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ যে তেখেতসকলে প্ৰথমবাৰ আয়োজন কৰি ইমান সুন্দৰকৈ এটা চিন্তা চৰ্চা কৰিছে। আৰু তেখেতসকলে যি ৰাস আয়োজন কৰিছিলে আমাৰ প্ৰত্যেক মানুহৰ মন মোহিবলৈ সক্ষম হৈছে। প্ৰায় 7,000 বা 10,000তকৈ অধিক মানুহ হৈছিল। মই পোনপ্ৰথমেই আজি এই অনুষ্ঠানটো আয়োজন কৰা আমাৰ কাৰ্যকৰ্তাসকলৰ লগত মই তেখেতৰ দুআষাৰ জানিব বিচাৰিছোঁ। মই প্ৰথমতে সভাপতি ৰঞ্জিত খুদাল ডাঙৰীয়া আছে আৰু সম্পাদক আছে ৰাজা খুদাল। মই তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আয়োজন কৰিলে আৰু লগে লগে আপোনালোকে প্ৰশংসা পত্ৰ বিতৰণ কৰিছে প্ৰত্যেক আমাৰ কলা কুশলীসকলক, আমাৰ যিসকলে ছাত্ৰ ছাত্ৰীসকলে লৈছিলে। আপোনালোকে এই সংক্ৰান্তত কিছু দুআষাৰ কওকচোন। ধন্যবাদ থাকিল আপোনালৈ। যিহেতু আজি আমি সেই সামৰণিত আজি আমি প্ৰশংসা পত্ৰ বিতৰণ কৰিম আৰু প্ৰশংসা পত্ৰ ভিতৰত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই ৰাস উৎসৱত ভাগ লৈছিল আৰু যিহেতু আজি আমি প্ৰথম দুৱৰীবাম চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত আমি প্ৰথম বাৰ্ষিক আয়োজন কৰিছিলোঁ আৰু আয়োজনত আমাৰ বিতৰণ কৰিম আৰু আমাৰ সভাপতি মহোদয় আছে, মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো তেখেতসকলে কৈছে যে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ যি কণ শিশু আছে তেখেতসকলে উৎসাহিত হ'বৰ কাৰণে প্ৰশংসা পত্ৰ বিতৰণ কৰিছে। এই অনুষ্ঠানটোৰ মূল গুৰি ধৰোঁতা যিসকলে আচলতে আমাৰ গোটেই মানে ছাত্ৰ ছাত্ৰীসকলক মানে এইবিলাক আমাৰ ৰাস মহোৎসৱৰ কাৰণে তেখেতসকলে মানে পাঠ কৰিবৰ কাৰণে উৎসাহিত যোগোৱা মূল ব্যক্তিজনে হৈছে আমাৰ সৃষ্টিকৰ্তা, আমাৰ কাকতী কলা কেন্দ্ৰৰ সন্মানীয় প্ৰতিষ্ঠাপক সভাপতি শিৱ বেজুৱা ছাৰ আছে। তেখেতে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ও সামাজিকভাৱে সকলো অনুষ্ঠান জড়িত। অকল ৰাস মহোৎসৱ বুলি নহয়, বিহু বা অন্যান্য প্ৰত্যেক অনুষ্ঠান তেখেতে জড়িত। মই ছাৰৰ বিষয়ে ছাৰৰ মুখেৰে কিছু দুআষাৰ জানিব বিচাৰিছোঁ। ছাৰ, আপোনাক প্ৰথমে আমি নমস্কাৰ জনাইছোঁ। আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক বিকাশৰ কাৰণে সদায় আপুনি আপ্ৰাণ চেষ্টা কৰি থাকে। আপুনি আজি ৰাস মহোৎসৱৰ প্ৰশংসা পত্ৰ বিতৰণ কাৰ্যসূচী সম্পৰ্কত কিছু কথা কওকচোন। হয়, প্ৰথমে আপোনাকো আমি ধন্যবাদ জনাইছোঁ। যিহেতু ৰাসৰ আখৰাৰ পৰা আৰম্ভণিৰ পৰা আজি শেষৰ দিনটোলৈকে আপোনালোকে আমাৰ মাজত থাকি আপুনি যি প্ৰচাৰ চলালে বা যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে সেইবাবে মই প্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আপুনি যিটো কথা জানিব বিচাৰিছে যে ছাত্ৰ ছাত্ৰীসকলক নাটকখন আমি কৰিবলৈ যাওঁতে বা আমি কেনেধৰণে আগবাঢ়িব লগা হৈছিলে। যিহেতু মই এইটো অঞ্চলৰে এজন শিক্ষক, মই বিষ্ণুনগৰ প্ৰাথমিক বিদ্যালয়ৰ জাত পাতৰ কোনো বিভেদটো নাইকিয়া হ'ল আৰু এই বিভেদকামী যিটো আমাৰ মানে ইয়াতে এটা গঢ় লৈ উঠিলে, সঁচাকৈ মই সেইটো বহুত আনন্দ পাইছোঁ যে আমাৰ মাজত জাতিভেদৰ এই কথাটো যে যিডাল আমাৰ ৰেখা, সেই ৰেখাডাল যে আমাৰ মানে আঁতৰাই পেলাই আমি এটা সমন্বয় মিলা প্ৰীতি আমি আগবাঢ়িছোঁ। আজিও গোটেই ল'ৰা ছোৱালীখিনি আহিছে, মই সঁচাকৈ সুখী হৈছোঁ। আপোনাকো আমি এইটো মানে সেয়াতে ধন্যবাদ এটা জনাইছোঁ যে আপুনি আৰম্ভণিৰ পৰা আমাৰ লগত লাগি আছে বা আমাৰ প্ৰচাৰ কৰি আছে। কণ ছাত্ৰ ছাত্ৰীসকলক উৎকৰ্ষ সাধনত আপুনি সহায় সহযোগিতা কৰি আছে। ইয়াতে বুলি নহয়, বিভিন্ন অনুষ্ঠানতো আপুনি আমাক সহায় কৰিছে। কলা কেন্দ্ৰৰ মানে বিভিন্ন অনুষ্ঠানত মই ধন্যবাদ আপোনাক জনালোঁ। আৰু দ্বিতীয়তে আমাৰ এই উদ্যোক্তাসকলে এটা কথা খুব ধুনীয়াকৈ মানে মোক ক'লে যে ছাৰ, যিসকল ল'ৰাই ইয়াতে পৰিশ্ৰম কৰিছে আৰু যিসকলে আমি আৰম্ভণি প্ৰথম যিহেতু আমি ইয়াতে মানে নাটকখন কৰিছোঁ বা ৰাস আমি লীলা পাতিছোঁ, গতিকে এটা স্মৃতি হিচাপে থাকি যাব প্ৰত্যেককে এখন প্ৰশংসা পত্ৰ দিয়া হয়। তেতিয়া মোৰ খুব ভাল লাগিলে। আজি তেওঁলোকে টিনা বাইদেউ লগত আমাৰ এই ৰাস উৎসৱক যি ৰাস
লগতে আমাৰ যিহেতু আৰম্ভণিৰ পৰা আমাৰ আখৰাৰ আৰম্ভণিৰ পৰা তেখেত ৰাস উৎসৱ গঢ়ি ধৰোঁতা শ্ৰী সেৱক বেজবৰুৱা ডাঙৰীয়া তেখেতে আগত প্ৰদান কৰিব। এতিয়া নামটো চৰিত্ৰটো ক'বলৈ নামটো আমাৰ কংকবধ নাটখনত আমাৰ সৰু কৃষ্ণ লৈছিলে একেবাৰে দেই ৰাইজ আশীৰ্বাদ কৰিব ভাল হ'বৰ কাৰণে দিয়া আমাৰ কংকবধ নাটখনেই সৰু কৃষ্ণ পাঠ লৈছিলে তাইক লাইভত আছিল আশীৰ্বাদ কৰিব সকলো ৰাইজে ভৱিষ্যত দিনত যাতে ভাল আমাৰ নাট্যকৰ্মী হয় সংস্কৃতিবান হয় কৃষ্ণ তোমালৈ আশীৰ্বাদ থাকিল দেই ঠিক আছে।